নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে চেনেললৈ স্বাগতম জনাইছোঁ। চ' বন্ধু বান্ধৱীসকল, আজি আমি গৈ আছোঁ ডিব্ৰুগড়ত থকা জগন্নাথ মন্দিৰলৈ। আজি 1 জানুৱাৰী। চ' আপোনালোকে গম পায় 1 জানুৱাৰীৰ কাৰণে বছৰটো ভালকৈ যাবৰ কাৰণে আজি ভাবিছোঁ ধূপ এগছি জ্বলাই থৈ আহোঁ মন্দিৰত গৈ পিনি। চ' আহক বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই দেখাম জগন্নাথ মন্দিৰ সুন্দৰতা। চ' এতিয়া আমি মোৰ পিজিৰ পৰা ওলাবলৈ লৈছোঁ। পিজিৰ পৰা ওলাই গৈ আপোনালোকক দেখাই আছোঁ। এইটো মোৰ লগৰে আৰু এতিয়া আমি যাম চাইকেলত, কিয়নো মই নহয় ধনী মানুহ, দুখীয়া মানুহ, তো মোৰ চাইকেলহে আছে, বাইক নাই। এণ্ড আমি ফাইনেলি পালোহি আৰু এইটো দেখিবলৈ পাইছে মন্দিৰটো। আমি এতিয়া ভিতৰলৈ গৈ আছোঁ। ভিতৰত গৈ আপোনালোকক দেখাম কেনেধৰণৰ হয় মন্দিৰটো। মন্দিৰটোৰ চাৰিওপাশে আপোনালোকে এনেকৈ বিভিন্ন ধৰণৰ ৱালত ছবি আঁকি থোৱা দেখিবলৈ পাব। আৰু এইফালে দেখিছে আপোনালোকে বিভিন্ন দোকানো আছে মন্দিৰটোৰ কাষত। আৰু এইফালে আমি পোনে পোনে গৈ থাকিব লাগিব। গৈ আমি এতিয়া আমাৰ সেই প্ৰথম দোকানটোৰ সহায়ত আমি ভিতৰলৈ সোমাই যাব লাগিব। এইটো হৈছে মন্দিৰটোৰ প্ৰথম দুৱাৰখন, যিটোৱেদি আমি ভিতৰলৈ সোমাই যাব লাগিব। তাৰখনেদি সোমাই অহাৰ পিছত আপোনালোকে এনেকৈ দেখিবলৈ পাব। আৰু ইয়াৰ ছাইডত যিখন মানুহ আছে তেওঁলোকে চাকি ল'বলৈ ৰখি আছে। এই চাকিবোৰ তেওঁলোকে সেই ওপৰত গৈ মন্দিৰত জ্বলাবগৈ। পালোহি আৰু ব'লক এতিয়া আমি ওপৰলৈ যাওঁ। আহক, লাহে লাহে এটা ষ্টেপ কৰি আহি থাকিব আৰু ভালকৈ আহিব দেই, পৰি যাব পাৰে। আপোনালোকে এতিয়া দেখিবলৈ পাব ধুনীয়া জগন্নাথ মন্দিৰটো, যিটো আপোনালোকে পুৰীত দেখিবলৈ পায়। আপোনালোকে পুৰী নোযোৱাকৈ এই মন্দিৰটো ডিব্ৰুগড়লৈ আহি পিনি চাব পাৰে। পুৰীলৈ নোযোৱাকৈ পইচাখিনি বচাই দিয়াৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। আৰু আপোনালোকে ষ্টেপেদি উঠি যোৱাৰ পিছত আপোনালোকে এনেকৈ দেখিবলৈ পাব চাৰিওকাষে বিভিন্ন ধৰণৰ মন্দিৰবিলাক আছে, যিবিলাক আপোনালোকে অতি ভাল পাব আৰু মনোৰঞ্জন হ'ব আপোনাৰ নিজৰে। জগন্নাথ মন্দিৰৰ ভিতৰতে আপোনালোকে এনেধৰণে এটা লক্ষী মন্দিৰ দেখিবলৈ পাব। লগতে আপোনালোকে দেখিবলৈ পাব এইটো এটা হনুমান মন্দিৰ, যিটো জগন্নাথ মন্দিৰৰ লগতে লাগি আছে। ত' এতিয়া আমি যাবলৈ ল'লোঁ আৰু জগন্নাথ মন্দিৰৰ পৰা আহি পিনি ভালেই লাগিলে ইয়াত। আপোনালোকে আহি চাবহি পাৰে, আপোনালোকৰ ভাল লাগিব চাই পিনি। চ' আমি আহি পিনি ৰখিছিলোঁহি আৰু এতিয়া খালোঁ আমি ইয়াত আমাৰ লগত, এয়া মোৰ লগৰ। আৰু এতিয়া আমি নগ'লে যাম। এতিয়া ৰুম পালোঁহি। আপোনালোকেও যাব পাৰে ইয়ালৈ, গৈ পিনি ভাল পাব চাই। ধুনীয়া ধুনীয়া বস্তু দেখিবলৈ পাব, নতুন নতুন মন্দিৰ দেখিবলৈ পাব। আৰু ইয়াত বিভিন্ন ধৰণৰ মন্দিৰো আছে, অকল কেৱল জগন্নাথ মন্দিৰটো আছে নহয়, তাৰ সলনি বেলেগ বেলেগ মন্দিৰো আছে, যিটো আপোনালোকে ভিডিঅ'টো দেখিবলৈ পালে। চ' আজি ভিডিঅ'টো চাই যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু পাৰিলে ভিডিঅ'টো লাইক কৰিব, আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব, বা আপোনালোকৰ মা দেউতাকো দেখাব পাৰে। তেওঁলোকে জগন্নাথ মন্দিৰ যদি দেখা নাই তেনেহ'লে সহায়তে জানিব পাৰিব। চ' ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে।